সঁচাকৈয়ে টাইম ট্ৰেভেল সম্ভৱনে? আমি সকলোৱে টাইম ট্ৰেভেলৰ কাহিনী ভাল পাওঁ। কল্পনা কৰকচোন, আমি শৈশৱলৈ উভতি গৈছোঁ, 100 বছৰ পাছৰ ভৱিষ্যতলৈ গৈছোঁ। আমি এনে কথা সৰুৰ পৰা ড'ৰেমনৰ দৰে কাৰ্টুনত দেখি আহিছোঁ, য'ত নবিতা আৰু ড'ৰেমনে টাইম মেচিন ব্যৱহাৰ কৰি যিকোনো সময়লৈ যাত্ৰা কৰে। কেতিয়াবা নবিতাই অতীতলৈ গৈ নিজৰ সৰু সময়ছোৱা অৰ্থাৎ সৰু নবিতাটোক লগ পাইছে, কেতিয়াবা আকৌ নিজৰ বিয়াখন চিজুকাৰ লগত হয়নে নহয় চাবলৈ ভৱিষ্যতলৈ গৈছে। এই কাহিনীবোৰ খুবেই ৰোমাঞ্চকৰ আৰু কৌতূহলী। কিন্তু বাস্তৱ জীৱনত এনেকুৱা হ'ব পাৰেনে? আজি মই টাইম মেচিনত যাত্ৰা কৰি 10 বছৰীয়া মোক লগ পাব পাৰিমনে? বা বৃদ্ধ অৱস্থাত মোক দেখা কেনেকুৱা লাগিব সেয়া মই এতিয়াই চাই ল'ব পাৰিমনে? বিজ্ঞানে কয়নে যে ই সম্ভৱ? সঁচাকৈয়ে সময়ৰ মাজে ভ্ৰমণ কৰাটো সম্ভৱনে? নে কেৱল চিনেমা, উপন্যাস আদিৰ দৰে ই কেৱল এক কল্পকাহিনী? আজি এই ভিডিঅ'টোত বিজ্ঞানসন্মতভাৱে টাইম ট্ৰেভেলৰ ধাৰণাটো বুজি লোৱা আহক। টাইম ট্ৰেভেলৰ বিষয়ে জানিবলৈ হ'লে প্ৰথমতে সময় মানে কি বুজি পাব লাগিব। সময় কি? সময় সদায় আগুৱাই যোৱা বস্তু। সময় বুলি ক'লে আমাৰ মনলৈ প্ৰথমতে ঘড়ীটোৱে আহে। নিউটনে দেখুৱাইছিল যে সময় ধ্ৰুৱ। আমি পৃথিৱীতে থাকোঁ বা মংগল গ্ৰহতেই থাকোঁ, সময় সকলোতে একে থাকিব। কিন্তু মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ মতে সময় লেহেমীয়াও হ'ব পাৰে বা সময় দ্ৰুতও হ'ব পাৰে। সময় বিভিন্ন মানুহৰ বাবে স্থান সাপেক্ষে বেলেগ বেলেগ হ'ব পাৰে। আইনষ্টাইনৰ মতে দুটা বস্তুৱে সময়ৰ প্ৰবাহ সলনি কৰিব পাৰে। এটা হৈছে বেগ আৰু আনটো মাধ্যাকৰ্ষণ শক্তি, অৰ্থাৎ ভেল'চিটি আৰু গ্ৰেভিটেশ্যনেল এনাৰ্জি। আইনষ্টাইন থিয়ৰী অফ ৰিলেটিভিটি। আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্বৰ দুটা ধাৰণা হ'ল বিশেষ আপেক্ষিকতাবাদ আৰু সাধাৰণ আপেক্ষিকতাবাদ, অৰ্থাৎ স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটি আৰু জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটি। স্পেচিয়েল থিয়ৰী অফ ৰিলেটিভিটিৰ মতে বেগে সময় সলনি কৰে। যদি আপুনি পোহৰ বা পোহৰতকৈ অধিক বেগত গতি কৰে, তেন্তে ৰৈ থকা মানুহ এজনৰ তুলনাত আপোনাৰ বাবে সময় লেহেমীয়া হৈ পৰিব। ইয়াক কোৱা হয় টাইম ডাইলেশ্যন। জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটিৰ মতে মাধ্যাকৰ্ষণ শক্তিয়ে সময় সলনি কৰে। য'ত মাধ্যাকৰ্ষণ শক্তি প্ৰবল, তাত সময় লাহে লাহে গতি কৰে। য'ত মাধ্যাকৰ্ষণ শক্তি কম, তেনে ঠাইত সময় বেছি বেগেৰে গতি কৰে। অৰ্থাৎ সময় সকলোতে একেই নহয়। এতিয়া কথা হ'ল, আইনষ্টাইনে থিয়ৰী অফ ৰিলেটিভিটিৰ জৰিয়তে টাইম ট্ৰেভেল কেনেকৈ সম্ভৱ আমাক দেখুৱালে। কিন্তু ই বাস্তৱ জীৱনত কেতিয়াবা ঘটিছেনে? নে টাইম ট্ৰেভেল কেৱল এটা থিয়ৰী হৈয়ে আছে, যাক কেৱল আমি কল্পনাহে কৰিব পাৰোঁ? ইয়াৰ উত্তৰটো হ'ল টাইম ট্ৰেভেল কাল্পনিক নহয়। ই বাস্তৱ জীৱনত ঘটে। মহাকাশত থকা GPS ছেটেলাইটৰ ঘড়ী থাকে। তাৰ ঘড়ীবোৰ পৃথিৱীৰ ঘড়ীতকৈ বেছি বেগেৰে চলি থাকে, কাৰণ মহাকাশত মাধ্যাকৰ্ষণ শক্তি কম। সেয়েহে বিজ্ঞানীসকলে প্ৰতিদিনে এই ঘড়ীৰ সময় শুধৰাব লাগে। যদি তেওঁলোকে এই কাম নকৰে, তেন্তে আমাৰ ঘড়ীবোৰৰ সময় আৰু ছেটেলাইটৰ সময় বেলেগ বেলেগ হ'ব, যাৰ ফলত ছেটেলাইটে পৃথিৱীলৈ পঠিওৱা সংকেতবোৰ ভুলকৈ আহিব। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে সময় বেগ আৰু মাধ্যাকৰ্ষণ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকৃততে বেলেগ বেলেগ ধৰণে প্ৰবাহিত হয়। ভৱিষ্যতলৈ টাইম ট্ৰেভেল সম্ভৱনে? আইনষ্টাইনৰ থিয়ৰীয়ে এটা স্পষ্ট ফলাফল দেখুৱাইছে যে ভৱিষ্যতলৈ যাত্ৰা কৰাটো বৈজ্ঞানিকভাৱে সম্ভৱ। কিন্তু কেনেকৈ? আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে যদি আপুনি পোহৰৰ বেগৰ প্ৰায় সমান বেগত যাত্ৰা কৰে, তেন্তে আপোনাৰ বাবে সময় লেহেমীয়া হৈ পৰিব। তাৰ তুলনাত পৃথিৱীত সময় স্বাভাৱিকভাৱেই চলি থাকিব। এটা উদাহৰণৰ সহায়ত বুজিব চেষ্টা কৰোঁ আহক। যদি মই 5 বছৰ ছুপাৰফাষ্ট মহাকাশযান এখনত যাত্ৰা কৰি পৃথিৱীলৈ উভতি আহোঁ, তেন্তে সেই সময়ত পৃথিৱীৰ প্ৰতিজন মানুহৰ বয়স 50 বছৰ বাঢ়ি যাব। কিন্তু মোৰ বয়স মাত্ৰ 5 বছৰ বাঢ়িব। অৰ্থাৎ মই ঘূৰি অহালৈ 10 বছৰীয়া ল'ৰা-ছোৱালীবোৰ 60 বছৰীয়া, 20 বছৰৰ বয়সৰ মানুহবোৰ 70 বছৰ, বা মই বৰ্তমান দেখি থকা বহুত মানুহ তেতিয়ালৈ জীয়াই নাথাকিব। মোতকৈ সৰু ল'ৰা-ছোৱালীবোৰ তেতিয়ালৈ বুঢ়া হ'ব, কিন্তু মই ডেকা হৈয়ে থাকিম। ই প্ৰমাণ কৰে যে মই টাইম ট্ৰেভেল কৰিছোঁ। কথাটো আমোদজনক নহয়নে? কিন্তু ই কোনো যাদু নহয়, ই হ'ল পদাৰ্থ বিজ্ঞান। আন এটা উদাহৰণৰ সৈতে এই কথাটো সহজ কৰি লোৱা আহক। ধৰা হ'ল দুটা যমজ সন্তান, অমন আৰু কৰণ। অমনক পৃথিৱীতে থৈ কৰণে মহাকাশযানত পোহৰৰ 99% বেগত যাত্ৰা কৰে। কৰণে 10 বছৰ মহাকাশত কটায়, আৰু কৰণ যেতিয়া 10 বছৰ পাছত পৃথিৱীলৈ ঘূৰি আহিব, তাৰ যমজ ভাতৃ অমন বুঢ়া হ'ব, আৰু কৰণ তেতিয়াও সৰু হৈয়ে থাকিব। এইটোৱে হৈছে বিখ্যাত টুইন পেৰাডক্স, আৰু ই আইনষ্টাইনৰ থিয়ৰী অফ ৰিলেটিভিটিৰ প্ৰকৃত ভৱিষ্যতবাণী। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে ভৱিষ্যতৰ টাইম ট্ৰেভেল বেগৰ জৰিয়তে সম্ভৱ। ব্লেক হোল বা কৃষ্ণগহ্বৰে টাইম ট্ৰেভেলত সহায় কৰিব পাৰেনে? জেনেৰেল থিয়ৰী অফ ৰিলেটিভিটি অনুসৰি ব্লেক হোলৰ ওচৰত সময় বহুত লেহেমীয়া হয়। ব্লেক হোল হৈছে মহাকাশৰ এনে অঞ্চল য'ৰ পৰা পোহৰো ওলাই যাব নোৱাৰে। সেইবাবে ইয়াক ব্লেক হোল বুলি কোৱা হয়, কাৰণ ইয়াত কোনো পোহৰ নাথাকে।
ইয়াত মাধ্যাকৰ্ষণ শক্তি প্ৰবল আৰু ইয়াৰ চাৰিওফালে সময় লেহেমীয়া হয়। যদি আপুনি এটা ব্লেক হোলৰ ওচৰত এঘণ্টা থাকে আৰু তাৰ পিছত পৃথিৱীলৈ উভতি যায়, তেন্তে আপুনি হয়তো দেখিব যে পৃথিৱীত 10 বা 20 বছৰ পাৰ হৈ গৈছে। এয়া হৈছে ভৱিষ্যতৰ টাইম ট্ৰেভেল। সময় আৰু মাধ্যাকৰ্ষণৰ চৰম প্ৰভাৱ বুজিবলৈ বিজ্ঞানীসকলে ব্লেক হোল অধ্যয়ন কৰে। এতিয়া আহিল ডাঙৰ প্ৰশ্নটো, ডৰেমনৰ দৰে আমি অতীতলৈ যাব পাৰোঁনে? কাৰ্টুন ডৰেমনত আমি টাইম মেচিন দেখিবলৈ পাওঁ যিয়ে নবিতাক অতীত আৰু ভৱিষ্যতলৈ লৈ যায়। টাইম মেচিনৰ ধাৰণাটো মজাৰ আৰু ৰোমাঞ্চকৰ। প্ৰকৃত বিজ্ঞানে কয় ভৱিষ্যতলৈ টাইম ট্ৰেভেল সম্ভৱ, কিন্তু অতীতলৈ টাইম ট্ৰেভেল অত্যন্ত কঠিন আৰু হয়তো অসম্ভৱ। কাৰণ অতীতলৈ ঘূৰি গ'লে বিৰোধৰ সৃষ্টি হ'ব পাৰে। যেনে যদি আপুনি অতীতলৈ ঘূৰি গৈ আপোনাৰ মা আৰু দেউতাক লগ পোৱাত বাধা দিয়ে, তেন্তে আপোনাৰ জন্ম কেনেকৈ হ'ব? বিজ্ঞানৰ হাতত এতিয়ালৈকে এনে সমস্যাৰ কোনো সমাধান নাই। আইনষ্টাইনৰ থিয়ৰীসমূহে প্ৰকাশ কৰে যে অতীতলৈ টাইম ট্ৰেভেল সম্ভৱ হ'ব পাৰে যদিহে আমি ৱৰ্ম হোল বা সময় সুৰংগ বিচাৰি পাওঁ। ৱৰ্ম হোল হৈছে স্থান-কালৰ এক কাল্পনিক সুৰংগ, যাৰ দুয়োটা মূল বিশ্বব্ৰহ্মাণ্ডৰ বেলেগ বেলেগ স্থান আৰু সময়ৰ সৈতে সংযুক্ত হৈ থাকে। কোনো বৈজ্ঞানিকৰ মতে মহাকাশত ক্ষুদ্ৰ ক্ষুদ্ৰ ৱৰ্ম হোল কেতিয়াবা দেখা পোৱা যায়, যিবোৰ আকৌ নিজে নাইকিয়া হৈ যায়। ইয়াৰ উপৰিও ৱৰ্ম হোলবোৰ পৰমাণুতকৈ সৰু। গতিকে তাৰ মাজেৰে পাৰ হ'বলৈ হ'লে বিশাল শক্তিৰ প্ৰয়োজন হ'ব। আমি সুস্থিৰ সময়ৰ লুপ সৃষ্টি কৰিব লাগিব। কিন্তু বৰ্তমান আমাৰ হাতত এই কাম কৰিব পৰাকৈ উন্নত প্ৰযুক্তি নাই। গতিকে এতিয়াৰ বাবে অতীতৰ টাইম ট্ৰেভেলৰ কোনো বৈজ্ঞানিক স্থিতি নাই। ইয়াৰ অস্তিত্ব কেৱল চিনেমা, কাৰ্টুন আৰু কল্পনা। এই ভিডিঅ'টোৰ জৰিয়তে আমি গম পালোঁ যে সময় ইমান সহজ নহয়। ই বেগ আৰু মাধ্যাকৰ্ষণৰ সৈতে গভীৰভাৱে জড়িত। টাইম ট্ৰেভেল কেৱল সপোন আৰু কাৰ্টুনৰ ধাৰণাও নহয়। আইনষ্টাইনে দেখুৱাইছিল যে ভৱিষ্যতলৈ যাত্ৰা কৰাটো সঁচাকৈয়ে সম্ভৱপৰ। কিন্তু ডৰেমনৰ টাইম মেচিনৰ দৰে অতীতলৈ যাত্ৰা কৰাটো এতিয়াও এক ৰহস্য। আজি এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে এই ভিডিঅ'টো লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ এই চেনেলটো বা এই পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।